নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এছাম এছচিএটি ডিএলএড এন্ট্ৰেন্স এক্সামৰ অসমীয়া বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত হেল্পফুল হ'ব, গতিকে অকণো সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক। প্ৰথম কুৱেশ্যনটো হৈছে শ্বেক্সপিয়াৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কমেডি অফ এৰাৰ্ছ হৈছে শ্বেক্সপিয়াৰৰ প্ৰথম অসমীয়ালৈ অনুবাদিত নাট। দ্বিতীয় কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশৰ চনটো কি? ইয়াৰ উত্তৰ হ'ব ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়া ছপা কৰা পুথি আৰু 1813 চনত এই পুথিখন ছপা কৰা হৈছিল। 3 নং প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভানুমতী। ভানুমতী হৈছে প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস। 4 নং প্ৰশ্নটো হৈছে অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ব নাথান ব্ৰাউন আছিল অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক আৰু অৰুণোদয় 1846 চনত প্ৰকাশ কৰা হৈছিল। 5 নং প্ৰশ্নটো হৈছে অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1961 চনত অসমীয়া ভাষাই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। 6 নং প্ৰশ্নটো হৈছে মহাপুৰুষ শংকৰদেৱৰ কেইখন নাট আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মহাপুৰুষ শংকৰদেৱে মুঠ 6খন নাট লিখিছিল। 7 নং প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অসমীয়া ভাষাৰ ব্যাকৰণ হৈছে প্ৰথম অসমীয়া ব্যাকৰণ। 8 নং কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চন্দ্ৰকান্ত অভিধান। চন্দ্ৰকান্ত অভিধান অসম সাহিত্য সভাই প্ৰথম প্ৰকাশ কৰা অভিধান। 9 নং কুৱেশ্যনটো হৈছে শোণিতপুৰী নাটকখনৰ লেখক কোন? ইয়াৰ উত্তৰ হ'ব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে শোণিতপুৰী নাটকখনৰ লেখক। 10 নং কুৱেশ্যনটো হৈছে অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটকখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব বিন বৰাগী। বিন বৰাগী হৈছে অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া ভাষাৰ নাট। 11 নং কুৱেশ্যনটো হৈছে মামণি ৰয়ছম গোস্বামীক কেতিয়া জ্ঞানপীঠ বঁটা অৰ্জন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2001 চনত। 2001 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। 12 নং কুৱেশ্যনটো হৈছে সাহিত্য অকাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বনফুল। বনফুল কবিতা পুথিখনে প্ৰথম অসমীয়া সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু এই পুথিখনৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। 13 নং কুৱেশ্যনটো হৈছে 1990 চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী হৈছে প্ৰথম অসমীয়া উপন্যাস আৰু এই উপন্যাসখন 1990 চনত ৰচনা কৰা হৈছিল। 14 নং প্ৰশ্নটো হৈছে শ্বেক্সপিয়াৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কমেডি অফ এৰাৰ্ছ। 15 নং কুৱেশ্যনটো হৈছে অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰ্য, অৰ্থাৎ অসমীয়া ভাষাটো ভাৰতীয় আৰ্য গোষ্ঠীৰ ভাষা। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক আৰু যদি চেনেলটো প্ৰথম হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন এক্সামৰ বাবে প্ৰস্তুতি চলোৱা হয়। ধন্যবাদ।